বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰক মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী সোণোৱালৰ সন্মুখতে এই আহ্বান পীতাম্বৰ দেৱগোস্বামীৰ। আউনীআটী সত্ৰৰ এক অনুষ্ঠানত অংশ ল'বলৈ দেওবাৰে লখিমপুৰৰ বান্দৰদেৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আউনীআটী সত্ৰৰ বান্দৰদেৱা শাখা সত্ৰৰ সাংস্কৃতিক কলা বিকাশ কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠান আৰু ভাগৱত সমাৰোহত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। এই আহ্বানত স্বাভাৱিকভাৱেই কিছু অস্বস্তিত পৰে মুখ্যমন্ত্ৰী, কিন্তু সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ এনে আহ্বানৰ পিছতো জাতিধ্বংসী বিধেয়কৰ সপক্ষেহে যুক্তি দাঙি ধৰে মুখ্যমন্ত্ৰী সোণোৱালে। অসমৰ বিভিন্ন দল সংগঠনে বিৰোধিতা কৰি অহা এই বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰি সোণোৱালে ক'লে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চিন্তিত হোৱাৰ কাৰণ নাই। এয়া 1950 চনৰ পৰা চলি অহা এক ধাৰাবাহিক প্ৰক্ৰিয়াহে। নাগৰিকত্ব বিধেয়ক 2016 লৈ পেলাই যি মানুহৰ মাজত চিন্তা উপজিছে, মই ভাবো এই বিষয়ক লৈ আপোনালোকে বেছি চিন্তিত হোৱাৰ কাৰণ নাই। দেশৰ ৰাষ্ট্ৰীয় নীতিৰ আধাৰত এই বিধেয়ক প্ৰস্তুত হৈছে। এইটো এটা 1950 চনৰ পৰা ধাৰাবাহিকভাৱে প্ৰচলিত ব্যৱস্থা, এইটো নতুন ব্যৱস্থা নহয়। বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰা দল সংগঠনক এক প্ৰকাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, সীমান্তত যেন এতিয়া লাখ লাখ বাংলাদেশী ৰৈ আছে। বিধেয়ক গৃহীত হলেই সেইসকল আহিব অসমলৈ। এতিয়া এনে এক ধাৰণাই দিব বিচৰা হৈছে। এটা ধাৰণা দিয়া হৈছে যে ভাৰত বাংলা সীমান্তত লাখ লাখ লোক বেগ বা হাতত কাপোৰ কানি লৈ ৰৈ আছে। বিধেয়ক গৃহীত হলে কোটি কোটি মানুহ অসমৰ বুকুত আহি পেলাই বসবাস কৰিব। এনেধৰণৰ আইন প্ৰস্তুত কৰা হোৱা নাই। সিমানেই নহয়, এনে বিভ্ৰান্তি সৃষ্টি নকৰিবলৈ এক প্ৰকাৰ দল সংগঠনক সকীয়াই দিলে মুখ্যমন্ত্ৰীয়ে। এনে ভ্ৰান্ত ধাৰণা দিয়া উচিত নহয়, অসত্য কথাৰে বিভ্ৰান্তি সৃষ্টি কৰা অনুচিত। এতিয়া সেই যে ভ্ৰান্ত ধাৰণাবিলাক দিয়া হৈছে, এইবিলাক কৰা উচিত নহয়। মই আন্দোলন সমৰ্থন কৰোঁ, কিন্তু অসত্য কথাৰে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে জানো গুৰুজনে আমাক শিক্ষা দি গৈছে? কোনো যুক্তিতেই সমীচীন নহয়। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত তেওঁ গ্ৰহণ কৰা স্থিতিক লৈ বিভিন্ন দল সংগঠনে কৰা সমালোচনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। আজি শিষ্টাচাৰ ভংগ কৰি বিভিন্ন ধৰণৰ অপব্যাখ্যা প্ৰদান কৰা হৈছে। গতিকে মই সকলোকে আহ্বান জনাইছো, এনে মুহূৰ্তত আমি সুস্থিৰে সিদ্ধান্ত ল'ব লাগে। মুখ্যমন্ত্ৰীজনৰ মতে ৰাইজক আস্থাত লৈ কৰা কামত সন্দেহ কৰা অনুচিত। ৰাইজক আস্থা আৰু বিশ্বাসত লৈ কৰা কামটো সন্দেহ কৰিব নালাগে। ইয়াত কোনো ৰাজনৈতিক ষ্ট্ৰেটেজি নাই। স্বচ্ছতাৰে ময়ো আপোনালোকক মুখ্যমন্ত্ৰী হিচাপে মোৰ সতীৰ্থ বিধায়ক সাংসদৰ সৈতে যিখিনি কাম কৰিছো সকলোবিলাক আপোনালোকক দেখুৱাই কৰিছো। এই অনুষ্ঠানত সত্ৰৰ ভূমি অবৈধ দখলৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলিও ঘোষণা কৰে সোণোৱালে। প্ৰতিখন সত্ৰৰ বেদখল আমি উচ্ছেদ কৰিম, এই কথা স্পষ্ট। ইতিমধ্যে আপোনালোকে জানে বটদ্ৰৱা সত্ৰ আমি বেদখল কোনো চৰকাৰে কৰিব পৰা নাছিল। আমাৰ গুৰুজনাৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি আৰু অসমীয়া জাতিৰ যিহেতুকে সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ যিটো আমাৰ মূল্যবোধৰ ভেটি, সেই ভেটি ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে। ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰ্বানন্দ সোণোৱালে বান্দৰদেৱাৰ আউনীআটী সত্ৰৰ অনুষ্ঠানত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সংশোধনী বিধেয়ক সন্দৰ্ভত সোণোৱালে কৰা মন্তব্যক লৈ গগৈয়ে ক'লে, সৰ্বানন্দ হিমন্ত বিশ্ব এক্সিডেণ্টেল অসমীয়া। তেওঁ ইয়াত নিমাতী কন্যা এতিয়া মাত ওলাল, হয়তো মোদীৰ ধমকি খালেনে ক'ব যে মায়ে অসমীয়া। তেওঁ নহয়, তেওঁ এক্সিডেণ্টে ইয়াত জন্ম হ'ল। তেওঁ আৰু কি কয় হেমন্ত বিশ্ব শৰ্মা এক্সিডেণ্টলি অসমত জন্ম হ'ল। ইমানে নহয়, সৰ্বানন্দ হিমন্ত বাংলাদেশত জন্ম হ'ব লাগিছিল বুলিও মন্তব্য কৰে গগৈয়ে। তেওঁ এক্সিডেণ্টেল আছামিজ, তেওঁ বাংলাদেশত হ'ব লাগিছিল। দুইজনেই এক্সিডেণ্টেল আছে, দুইজন এক্সিডেণ্ট আছামিজ। এক্সিডেণ্টেল জাতীয় নায়ক তেওঁলোক এক্সিডেণ্টেলি হৈ গ'ল। তেওঁ একচুৱেলি আই নহয়, তেওঁ মাহে ক'ব লাগিছিল। মানে তেওঁৰ কাৰণে আই অসম নহয়, মা হেৰি পদ্মা একক মা হেৰি। তোমাক বুজা নাই? লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথৰ সহযোগত ব্যুৰ' ৰিপৰ্ট DY365।